নমস্কাৰ বন্ধুসকল বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কোৱা মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব বন্ধুসকল তন্ত্ৰশাস্ত্ৰত আমাৰ বিভিন্ন সমস্যাৰ সমাধানৰ বিভিন্ন উপায় দিয়া থাকে আৰু এই তন্ত্ৰশাস্ত্ৰত এটা শক্তিশালী প্ৰয়োগ হৈছে বিচ্ছেদ প্ৰয়োগ বন্ধুসকল এই বিচ্ছেদ ক্ৰিয়া কেতিয়া প্ৰয়োজন হয় বন্ধুসকল বিচ্ছেদ মানে কেৱল কেতিয়াও বেয়া সেন্সত ল'ব নালাগে বিচ্ছেদৰ অৰ্থ পজিটিভ হ'ব পাৰে যদিহে আপোনাৰ সন্তান কোনো বেয়া সংগত পৰে এনেকুৱা এটা সম্পৰ্কত মাজত তেওঁ আবদ্ধ হৈ যায় যেটো সম্পৰ্ক আপুনি কেতিয়াও একচেপ্ট কৰিব নোৱাৰে বা আপুনি জানে যে মোৰ লৰা বা মোৰ ছোৱালী যি সম্পৰ্কৰ মাজত আছে এই সম্পৰ্কটো তেওঁৰ কাৰণে ভাল নহয় ভৱিষ্যতে তেওঁলোকৰ সমস্যা হ'ব বা যদি বেয়া সংগ লাভ কৰে দুষ্ট বন্ধুৰ সংগ লাভ কৰে যদি আপোনাৰ পতি বা পত্নীয়ে কাৰোবাৰ লগত পৰকীয়া কৰে তেতিয়া এই বিচ্ছেদৰ প্ৰয়োজনতা আহি পৰে বন্ধুসকল যদি এখন ঘৰ বা এজন ব্যক্তিৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই বিচ্ছেদ ক্ৰিয়া আশ্ৰয় ল'ব লগা হয় তেন্তে মোৰ হিচাপত এনে বিচ্ছেদ ক্ৰিয়া আশ্ৰয় লোৱাটো উচিত বন্ধুসকল কিন্তু কাৰোবাৰ ৰং চাবৰ কাৰণে কোনো ককাই ভাইৰ মাজত কাজিয়া কৰিবৰ কাৰণে বা কাজিয়া লগাবৰ কাৰণে কোনো পতি পত্নীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে ভাল সম্পৰ্ক এটাক নষ্ট কৰিবৰ কাৰণে কিন্তু কেতিয়াও এই বিচ্ছেদ ক্ৰিয়াসমূহৰ আশ্ৰয় ল'ব নালাগে যিসকল ব্যক্তিয়ে এনে কাম কৰে কাৰোবাৰ ৰং চাবৰ কাৰণে প্ৰয়োগ কৰে সেইসকল ব্যক্তিৰ কিন্তু ভৱিষ্যতে নিশ্চয় সমস্যা আহিব জীৱনত যেহেতু লোকৰ বেয়া কৰি কেতিয়াও কাৰো ভাল হ'ব নোৱাৰে বন্ধুসকল এতিয়া কথা হ'ল আজি মই আপোনালোকৰ লগত যেটো বিচ্ছেদ ক্ৰিয়া সম্পৰ্কে ক'বলৈ আগবাঢ়িছো সেই প্ৰক্ৰিয়াটো একেবাৰে এটা সহজ সৰল প্ৰয়োগ আপোনালোকে অতি সহজে এই প্ৰয়োগটো কৰিব পাৰিব বন্ধুসকল আগতেও মই আপোনালোকক বিচ্ছেদ ক্ৰিয়া সম্পৰ্কে বিভিন্ন উপায় দিছিল আজিও মই আপোনালোকক এই বিচ্ছেদ ক্ৰিয়া সম্পৰ্কে অৰ্থাৎ দুজন ব্যক্তি কেনেদৰে আমি ইজনৰ পৰা সিজনক আঁতৰাই দিব পাৰোঁ সেই সম্পৰ্কে ক'বলৈ আগবাঢ়িছো বন্ধুসকল এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক এখন বগা কাগজৰ প্ৰয়োজন হ'ব সৰু সাইজৰ বগা কাগজ এডোখৰ প্ৰয়োজন হ'ব আৰু এটা ৰঙা কলমৰ প্ৰয়োজন হ'ব আৰু লগতে আমাক প্ৰয়োজন হ'ব অলপমান জলকীয়া গুৰি আৰু কেইটামান জালুক বন্ধুসকল প্ৰথমে জানি লওক এই প্ৰয়োগটো যেতিয়া তেতিয়া কৰিলে নহব এই প্ৰয়োগটো কেৱল শনিবাৰ কিংবা মঙ্গলবাৰে কৰিব লাগিব আৰু এই প্ৰয়োগটো সন্ধিয়াৰ সময়ত কৰিব লাগিব বেলি দুবাৰ আগে আগে আৰু এই প্ৰয়োগটো কৰোতে ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি দক্ষিণ দিশলৈ মুখ কৰি এই প্ৰয়োগটো কৰিব এই প্ৰয়োগটো কৰিবৰ কাৰণে পোনপ্ৰথমে আমি কাগজখনত ৰঙা কলমৰ সৈতে এটা মন্ত্ৰ লিখিম বন্ধুসকল মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীনত দি দিছো মন্ত্ৰটো হৈছে ওম বতুক ভৈৰৱায় অমুকং অমুকেন বিদ্যেখনং কুৰু কুৰু স্বাহা মন্ত্ৰটো ওপৰৰ পৰা কৈ দিছো শুনি লওক ওম বতুক ভৈৰৱায় আমুকং আমুকেন বিদ্যেখনং কুৰু কুৰু স্বাহা এই আমুকং আৰু আমুকেনৰ ঠাইত যি দুজন ব্যক্তিৰ মাজত আপোনালোকে বিচ্ছেদ ক্ৰিয়া কৰিব খুজিছে এই ব্যক্তি দুইজনৰ নাম ল'ব সম্পূৰ্ণ নাম আপোনালোকে লিখিব কাগজখনত লিখি তাত এটা ক্ৰছ চিন দিব যেটো পূৰণ চিন বুলি কয় মন্ত্ৰটো নামৰ সৈতে লিখি লাষ্টত এটা পূৰণ চিন দিব পূৰণ চিন দি তাত অলপ জলকীয়া গুৰি আৰু অকমান জালুক দুইটা জালুক তাত দি দিব দি লৈ কাগজখন আপোনালোকে ফল্ড কৰিব সৰু কৰি ল'ব সৰু কৰি লৈ কোনোবা এখন থালত ৰাখি জুই লগাই দিব আৰু এই প্ৰয়োগটো আপোনালোকে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই অৰ্থাৎ চোতালতো কৰিব পাৰে বা ঘৰৰ ভিতৰত এই প্ৰয়োগ নকৰিব ঘৰৰ বাহিৰত গৈ পেলাই এই কাগজখন জ্বলাব জ্বলাই যিখিনি ছাই থাকিব সেই ছাইখিনি আপুনি আপোনাৰ ঘৰৰ বাউণ্ডাৰীৰ বাহিৰত পেলাই দিব বা ইয়াৰ বিকল্প হিচাপে আৰু এটা প্ৰয়োগ কৰিব পাৰে যে আপোনাৰ বিচ্ছেদ কৰিব খোজা ব্যক্তিজন আপোনাৰ ঘৰৰে হয় তেন্তে আপোনালোকে আৰু এটা কাম কৰিব পাৰে সেই ছাইখিনি আপোনাৰ ঘৰৰ বাহিৰত পেলোৱাৰ পৰিৱৰ্তে সেই ব্যক্তিজনৰ শিৰৰ অৰ্থাৎ মূৰৰ ওপৰত অলপ পাৰিলে ছটিয়াই দিব যদি সেই ব্যক্তিজন আপোনাৰ ঘৰতে আছে যাৰ বিচ্ছেদ আপুনি কৰিব খুজিছে বেলেগৰ লগত যদি সেই ব্যক্তিজন আপোনাৰ ঘৰৰে হয় ঘৰতে থাকে তেন্তে সেই প্ৰয়োগটো আপোনালোকে এদৰে কৰিব পাৰে যদি আপুনি তেওঁৰ লগত নাথাকে বা তেওঁ আপোনাৰ ঘৰত নাথাকে তেন্তে আপোনালোকে সেই প্ৰয়োগটো কৰি
ছাইখিনি ঘৰৰ বাহিৰত বাউণ্ডেৰীৰ বাহিৰত পেলাই দিব আৰু যদি ঘৰত থাকে তেন্তে জ্বলোৱাৰ পিছত অলপমান ছাই তেওঁ নজনাকৈ তেওঁ মূৰত ছটিয়াই দিব আৰু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 3টা মঙ্গলবাৰ অৰ্থাৎ যদি মঙ্গলবাৰে আৰম্ভ কৰে 3টা মঙ্গলবাৰ কৰিব আৰু যদি শনিবাৰে আৰম্ভ কৰে তেন্তে 3টা শনিবাৰ কণ্টিনিউ কৰিব বন্ধুসকল লাহে লাহে চাব যিজন ব্যক্তিৰ হৈ এই প্ৰয়োগটো আপোনালোকে কৰিব সেই ব্যক্তিজনৰ মাজত পুৰা সংঘাত হ'বলৈ ল'ব অৰ্থাৎ তেওঁলোকৰ সম্পৰ্কটো জালুক জলকীয়াৰ নিচিনা হৈ যাব তিক্ততা আহিবলৈ লাগিব তেওঁলোকৰ সম্পৰ্কত কথাই কথাই কাজিয়া হ'বলৈ আৰম্ভ হ'ব যুক্তিতৰ্ক হ'বলৈ আৰম্ভ হ'ব সেয়া লাগে যিমান মধুৰ সম্পৰ্ক নহওক কিয় কিন্তু যেতিয়া আপোনালোকে কাগজখন জপাব কাগজখন যেতিয়া আপোনালোকে জপোৱাৰ সময়ত হাতত এই কাগজখন ৰাখি যেতিয়া আপুনি সম্পূৰ্ণ মন্ত্ৰটো লিখিলে লেখাৰ পিছত নামসহ মন্ত্ৰ লিখিলে তলত ক্ৰছ চিন দিলে তাৰ পিছত তাত অলপ জালুক আৰু অকমান জলকীয়া দিলে ফোল্ড কৰি সৰু কৰিলে কাগজখন হাতত লৈ এই যেটো মন্ত্ৰ আপোনালোকে তাত লিখিছে ওম বটুক ভৈৰৱায় আমুকং আমুকেন বিদ্যেখনং কুৰুকুৰু স্বাহা এই মন্ত্ৰটো আপোনালোকে দক্ষিণ দিশলৈ মুখ কৰি 108 বাৰ জপ কৰিব তাৰ পিছত তাক বাহিৰলৈ নি থাল এখনৰ ৰাখি জুই লগাই দিব আৰু এই মন্ত্ৰটো কওঁতে আমুকং আৰু আমুকেনৰ ঠাইত যি দুজন ব্যক্তিৰ মাজত সংঘাত সৃষ্টি কৰিব খুজিছে সেই ব্যক্তিজনৰ সম্পূৰ্ণ নাম ল'ব আৰু যদি আপোনালোকে 108 বাৰ আপোনালোকে মন্ত্ৰটো হিচাপ কৰি গাব নোৱাৰে তেন্তে আপুনি 5 মিনিট কন্টিনিউ এই মন্ত্ৰটো জপ কৰিব তেতিয়া এই প্ৰয়োগৰ শক্তি দুগুণে বৃদ্ধি পাব বন্ধুসকল যদি এই প্ৰয়োগটো আপোনালোকে মই কোৱা ধৰণে কৰে তেন্তে মন্ত্ৰৰ শক্তিৰ ফলত এই আপোনাৰ প্ৰয়োগটো আৰু শক্তিশালী হৈ পৰিব আৰু যদি আপোনাৰ 108 বাৰ জপ কৰাত কিবা সমস্যা হয় তেন্তে আপোনালোকে হিচাপ কৰি 11 বাৰ নামসহ এই মন্ত্ৰটো আপোনালোকে ভালকৈ কাগজখন হাতত লৈ জপ কৰিব দক্ষিণ দিশলৈ মুখ কৰি তাৰ পিছত থালিত এই কাগজখন ৰাখি জুই লগাই দিব আৰু তাৰ ছাইখিনি নিজৰ ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত পেলাই দিব আৰু যদি আপোনাৰ ঘৰতে সেই ব্যক্তিজন মজুদ আছে যিজন ব্যক্তিৰ হৈ বিচ্ছেদ কৰিছে পাৰিলে অকমান তাৰ ছাই সেই ব্যক্তিজনৰ মূৰত ছটিয়াই দিব তেওঁ নজনাকৈ এইদৰে আপোনালোকে 3টা শনিবাৰ বা কন্টিনিউ 3টা মঙ্গলবাৰ এই প্ৰয়োগটো কৰিব চাব যিজন ব্যক্তিৰ হৈ আপুনি বিচ্ছেদ কিয়া কৰিছে লাহে লাহে সেই ব্যক্তি দুজনৰ মাজত সম্পৰ্ক ফাট মেলিবলৈ ল'ব কাজিয়া হ'বলৈ ল'ব তেওঁলোকৰ কথা নিমিলা হ'বলৈ ল'ব তৰ্ক বিতৰ্ক হ'বলৈ ল'ব লাহে সেই দুইজন ব্যক্তি ইজনে সিজনৰ পৰা আঁতৰি যাব তেওঁলোকৰ সম্পৰ্কটো জালুক জলকীয়াৰ নিচিনা হৈ পৰিব আশা কৰিছো আজি আপোনালোকৰ এই শক্তিশালী বিচ্ছেদ ক্ৰিয়াৰ সম্পৰ্কে জানি আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ